গুড মৰ্ণিং বুলিতো ক'ব নোৱাৰোঁ, গুড আফটাৰনুন বুলিয়ে কৈছোঁ। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ' দিয়া হোৱা নাই। ৰাতিপুৱাৰ পৰা ব্যস্ত থাকিলোঁ। ছোৱালীজনীয়ে স্কুললৈ যাবলৈ আৰম্ভ কৰিছে। তাকে এতিয়া আহিছোঁ। স্বাগতম জনাইছোঁ আমাৰ সকলোৰে এই চেনেলটোলৈ। পথাৰবোৰ চাওকচোন, চাৰিওফালে নৰা খালী লাগি আছে। আৰু দুদিনমান পাছত ইয়াতে মানুহে একদম ব্যস্ত হৈ পৰিব। পথাৰৰ মাজে মাজে এই পাৱাৰ লাইনবিলাক গৈছে। এখন শ্মশান। এই যে গছ কেইডাল পৰি থকা দেখিছে, জুম কৰি দিছোঁ। এই বাছৰ ঠিক পিছফালে ঘৰটো আছে, পৰা ঘৰটো ইনগ্ৰেশ্যন হোৱা নাই তেনেহ'লে, মানে শ্মশানখন পুৰণা কিন্তু বনোৱা হোৱা নাছিলে। এইবাৰ বনালে, তো MLA বোলে আহিব উদঘাটন কৰিবলৈ। এতিয়া কেতিয়া আহে নাজানো শ্মশান উদঘাটন কৰিবলৈ। গৰম বৰ। আপোনালোকক কথা এটা সুধিবলৈ বিচাৰিছোঁ, আপোনালোকে জনাবচোন। আচলতে কাৰ এনেকুৱা হয় বাৰু? মই আজি স্কুলত যেতিয়া মইনাক থ'বলৈ গৈছিলোঁ, খুব বেয়া লাগিল। তাৰমানে আজি 4-5 দিনমান হ'ল স্কুললৈ যোৱা, প্ৰিপেৰেটৰী দিছোঁ, কান্দা নাছিলে। আজি মই লৈ গ'লোঁ স্কুলৰ ভিতৰত, তাইতো এনেকৈ কান্দিলে মানে মোৰ খুব বেয়া লাগিল। এতিয়া ঘৰত থাকিলে ধৰক গাত পৰুৱা এটাও পৰিবলৈ নিদিওঁ, কিন্তু স্কুলত আজি কান্দি থাকোঁতে মেডামে মানে কাঢ়ি নিয়াৰ দৰেই নিলে আৰু মোক ওলাই আহিবলৈ দিলে, ওলাইও আহিলোঁ। তো আজি কিবা ৰাতিপুৱাৰ পৰা ভাল লগা নাই গাটো, গা হওক মনটো ভাল লগা নাই। আপোনালোকৰো তেনেকুৱা হয় নেকি বাৰু? চাগে কমি যাব দিয়কচোন এইবিলাক কান্দা কাটি কিছুদিন পিছত। এই ফেজটোত চৌ খাবলৈ পৰে এদিন। আচাইবোৰ ধৰক আৰু বাপেকৰ মন, কান্দি থাকিলেও বেয়া লাগে, চিন্তাও লাগি থাকে ছোৱালীজনী কিবা কৰিছে। এতিয়া শুই আছে মাকৰ লগত, ভাত পানী খাই বৈ ধুনীয়াকৈ শুই আছে। খাইলাখ অপেশ্বৰী যেন লাগে, ভগৱানৰ অন্য এটা স্বৰূপ। বহুতো সাজি থকা ঘৰটোৰ কাম শেষ হোৱাই নাই, দৰ্জা লগাবলৈ আছে, চিলিং লগাবলৈ আছে। এইটো সেউজীয়া যে দেখি, এইটো পুখুৰী হয়। এই ঘাঁহ বন গজি গৈছে, এইটো চাফা কৰাই নহ'ল এতিয়ালৈ, চাফা কৰিব লাগিব এইটো। পথাৰখন ভাল লাগে চাই। আজি আচলতে স্কুলৰ ঘটনাটোৰ পিছত মানে ৰিক্সাখন চলাবলৈ মনে যোৱা নাই।
ঘৰত মিস্ত্ৰীও আছে যেনিবা, মিস্ত্ৰী আহি কাম কৰি আছে, তো গতিকে তাতেও লাগি দিব লাগে। ভাতকেইটা খালোঁ, মইনা মাকৰ লগত শুই থাকিলে মই অলপ ওলাই কিনে গুচি আহিলোঁ, বোলো অলপ পথাৰৰ পৰা চাই কৰি মনত এই কথাখিনি আছিল, সেইকাৰণে বোলো কি কৰোঁ, ভিডিঅ' এটাই বনাম। ভিডিঅ' বনোৱা নাই, তো আপোনালোকে জনাবচোন ভিডিঅ'টো চাই ভাল পালে নে বেয়া পালে। বেয়া পালেও ক'ব, ভাল পালেও ক'ব, আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ভিডিঅ'টোলৈ নতুনকৈ যদি আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ ইয়াতে দেই।